কি হৈছে কি হোৱা নাই ঘৰৰ মানুহবিলাকে জানে বাহিৰা মানুহতো বাহিৰৰ পৰা কিবা কিবি ক'ব তেনেকুৱা ধৰণৰ কোনো নাই মানে তেনেকুৱা ধৰণৰ কোনো কথা নাই যিবোৰ কথা কৈছে বিধানসভা আপোনালোকক মই একবাৰ অনুৰোধ কৰিছোঁ 6 জুলাইৰ পৰা বিধানসভা হ'ব আপোনালোকে গুৱাহাটী গৈ পোৱাৰ পিছত বিধানসভাত সোমাই দিয়াৰ পৰা খুৱাই বুৱাই গাড়ীত উঠাই দিয়াৰ মোৰ দায়িত্ব গতিকে বিধানসভা ভিজিট কৰি পেলাই আপোনালোকে এই কথাবিলাক অনুমান কৰক আৰু বিধানসভাত যদি এই বিষয়ত প্ৰশ্ন আহে কোনোবা কয় মই বিধানসভাৰ মজিয়তে এই প্ৰত্যেকটা মানে যিবিলাক অভিযোগ ইয়াত মই উত্তৰ দিম ক্লিয়াৰিফিকেশ্যন দিম কাৰণ এই গোটেইটো বিধানসভাৰ কথা এইটো বাহিৰৰ ৰাস্তা দলঙৰ নহয় কাৰণ বিধানসভাৰ ভিতৰত যিবোৰ কাম হয় এইটো হ'ল অকল বিধানসভা আৰু বিধানসভা মানে আচলতে এইটো মানে চৰ্চাৰ বিষয় হ'ব নালাগে সংবিধানৰ মতে হা সেইটো ৰাইজৰ কাম কৰা বিভাগ নহয় ইয়াত যিখিনি আচবাব যি দৰকাৰ সেইটোহে অকল এই বিধানসভা কৰ্তৃত্বই কৰে গভৰ্ণৰ হাউচৰ কাম কাজ কৰাৰ কৰ্তৃত্ব গভৰ্ণৰৰ কোৰ্টত চিফ জাষ্টিচ কৰ্তৃত্বটো তেওঁলোকে বাহিৰা ডেভেলপমেণ্টৰ কাম নকৰে তেওঁলোকে অকল এই কিবাটো চলাই লৈ যাবৰ কাৰণে যিখিনি আন্তঃগাঁথনি লাগে আচবাব লাগে সেইটোৱে কাম কৰে ৰাষ্ট্ৰপতি ভৱন ৰাষ্ট্ৰপতি অফিচৰ পৰা কেতিয়াও ৰাইজৰ উন্নয়নৰ কাম নকৰে গতিকে বিধানসভাৰ কামে একো নাই বিধানসভা চলাবলৈ ঘৰ লাগে আজি ঘৰ বনাইছে বিধানসভাৰ ৰেকৰ্ড পাতিবিলাক আমি ভৱিষ্যতলৈ সংৰক্ষণ কৰিব লাগে আজি ডিজিটেল লাইব্ৰেৰী কৰা হৈছে বিধানসভাৰ বিষয়ে জানিব লাগে আজি আসাম বিধানসভা লেজিসলেটিভ লাইভ কৰাৰ পিছত সবে বিধানসভাত কি হৈ আছে জানে এতিয়া ইউচিচি আইন সেইদিনা পাছ হৈ গ'ল ইউচিচি আইন পঢ়াৰ দৰকাৰেই নাই মানুহবিলাক সবে গম পালে দ্বিতীয় বিয়া ল'ব পাৰে না নোৱাৰে বিচ্ছেদ হ'ব লাগিলে কি হ'ব পাৰে হা গোটেইটো ইয়াৰ পিছত তোমাৰ সুৰক্ষা ক'ৰবাত যদি ইনজাষ্টিচ কাৰবা হয় কি হ'ব এই কথাবিলাক সেইদিনা বিধানসভাত যি আলোচনা কৰিছে সকলো অসমৰ ৰাইজে জানিলে কিয় জানিলে যে বিধানসভাত আমি এটা ব্যৱস্থা কৰিলোঁ বিধানসভা লেজিসলেটিভ লাইভ মানুহে প্ৰত্যেকটা আলোচনাটো জানি থাকিব ডেমক্ৰেচিত এইবিলাক দৰকাৰ এতিয়া কোনোবা যদি সেইটোত মানে অভিযোগ কৰে নালাগিছিল কিবা কৰিছিল সেইটোতো তোমাৰ মানে কি কয় চৰ্চাৰ বিষয় হ'ব নোৱাৰে আজি ডিজিটেল কৰা হৈ গ'ল বিধানসভাটো যে পেপাৰলেছ কৰিবলৈ অলৰেডি পেপাৰলেছে হয় যে তাতে গতিকে তাত টেবলেটৰ পৰা আৰম্ভ কৰি কম্পিউটাৰ ইউজ গোটেই সেইবিলাক কাম চলি আছে বাহিৰৰ মানুহে সেইবিলাক গম নাপায় আমি আজি ডিজিটেল মিউজিয়াম তাত কৰিছোঁ এবাৰ গ'লে গম পাব 1902 চনৰ পৰা যেতিয়া ব্ৰিটিছে ইয়াত আহি পালে পাৰ্লিয়ামেণ্টাৰী চিষ্টেম কৰিলে আৰু বাংলাদেশ আৰু আমাৰ নৰ্থ ইষ্টখন একেলগে সংলগ্ন কৰি তেতিয়াৰ পাৰ্লিয়ামেণ্টাৰী চিষ্টেম তেওঁলোকে যি কৰিছিলে সেইটোৰ পৰা আমাৰ ইতিহাসটো আছে আৰু এইটো ডিজিটেল মিউজিয়ামত আজি সব কৰি থোৱা আছে আপুনি ছেকেণ্ডৰ ভিতৰতে এইবিলাক ৰেকৰ্ড চাব পাৰে ডিজিটেলৰ থ্ৰুৱেদি গতিকে তেনেকুৱা ধৰণৰ বহুত কাম যিটো মানুহে দেখা নাই অসমত নাছিলেতো স্বাভাৱিকভাৱে সেইবিলাক লৈ চৰ্চা হোৱাটো স্বাভাৱিক অসম বিধানসভাত আগতে একো কৰা নাছিলেতো কিহৰ ওপৰত চৰ্চা কৰিব অসম বিধানসভাত আজি বহুত মেডিকেল পৰ্যন্ত আছে অসম বিধানসভাত যিবিলাক মিডিয়াৰ ৰিপৰ্টাৰ তাত দিয়া আছে তেওঁলোকৰ কাৰণে দুটা মিডিয়াবিলাকৰ কাৰণে এচি ৰুম দিয়া আছে ফাৰ্নিচাৰ দিয়া আছে আৰু মাহে মাহে যিমান চাহ খাই এই খৰচাটো বিধানসভাই দি দিছে গতিকে আপোনালোকে হিংসাহে কৰিব কাৰণ তেজপুৰত যিমানে আপোনালোকে বাতৰি নকৰক ডিচি অফিচত আপোনালোকৰ বহা জেগা নাই আৰু ডিচি অফিচত নাংলাত আপোনালোকে চাহ খোৱাৰ খৰচ নিজে নিদিলে উপায় নাই কিন্তু অসম বিধানসভা